নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। এষাৰ কথা চাগে আপোনালোকে শুনিছে, ৰাইজে নখ জোকাৰিলে নৈ বয়। মোৰ পিছপিনে আপোনালোকে যদি অকণমান মন দি লক্ষ্য কৰে, দেখা পাব এখন কাঠৰ দলং। এটা নদীৰ দুই পাৰ সংযোগ কৰিছে কাঠৰ এখন দলঙে। প্ৰায় 400 মিটাৰমান দীঘল এই দলংখন। কিন্তু এনেকৈ দলংখনৰ কথা কিয় আনিলোঁ জানেনে? এই পাৰৰ এইখন কামৰূপ জিলাৰ পশ্চিম প্ৰান্তৰ এখন সৰু গাঁও নগৰবেৰা। নগৰবেৰাৰ ডকুচি আৰু পাহাৰপাৰা গাঁও সংযোগী এখন দলং। মানুহৰ যাতায়াতৰ ব্যৱস্থা আগতে নাওৰ ওপৰত নিৰ্ভৰশীল আছিল। নদীটোৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সেইটো পাৰৰ পৰা ইটো পাৰলৈ পঢ়িবলৈ আহে, বজাৰ কৰিবলৈ মানুহবোৰ আহে। চৰকাৰৰ ওচৰত বহুত অনুনয় বিনয় কৰিলে দলং এখনৰ কাৰণে। দলং এখন লাগে, পকী দলং হ'লেতো ভাল, কিন্তু চৰকাৰে সেইটোক কেৰেপ নকৰিলে। কিন্তু মানুহে কিমান দিন ধৈৰ্য ধৰিব? স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো মানুহবোৰে এই কমিউনিকেশ্যনৰ যিটো অসুবিধা, সেই অসুবিধাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে নিজেই এখন দলং সজাৰ সিদ্ধান্ত ল'লে। তাৰ কথা মতে কাম আৰম্ভ হ'ল। গাঁৱৰ মানুহবিলাকে বৰঙণি আগবঢ়ালে। বৰঙণি আগবঢ়াই প্ৰথমতে বাঁহেৰে সাজিছিলে এইখন দলং, আৰু তাৰপিছত বাঁহৰ পিছত এতিয়া সেই 2 বছৰমান হ'ল কাঠেৰে সাজি লৈছে। আৰু এতিয়া আপুনি ৰাতি ঘৰলৈ গ'লেও যাবলৈ অসুবিধা নাই, বা সেইখন গাঁৱলৈ যাবলৈ বা সেইখন গাঁৱৰ পৰা এইখন গাঁৱলৈ আহিবলৈ কোনো অসুবিধা নাই। গতিকে এই কথাষাৰ এইটো এটা উদাহৰণ মাত্ৰ। আপোনালোকে যদি একেলগে ইচ্ছা কৰে, বহু নোৱাৰা কাম একেলগে ইচ্ছা কৰিলে সমূহীয়াভাৱে কৰাটো সম্ভৱ হয়। আমাৰ বহুতে কয়, বলে নোৱাৰা শিলক পৰি নমস্কাৰ কৰে। অকলে হয়তো বলে নোৱাৰিব পাৰে, কিন্তু যদি একেলগে আপোনালোকে লগ হৈ যায়, সেইটো সমস্যাৰ হয়তো সমাধান কৰাটো সহজ হৈ পৰে। আৰু সেই দলংখনেই ইয়াৰ উদাহৰণ, যিটো যুগ বছৰ ধৰি চৰকাৰৰ ওচৰত অনুনয় বিনয় কৰি হয়তো বহুতবাৰ লগ পাবলৈ গৈছে, পইচা খৰচ কৰিছে, কিন্তু ভাবিছিলে হয়তো চৰকাৰৰ পৰা হ'ব, কিন্তু যেতিয়া নাপালে, ৰাইজে হাতৰ মুঠিৰ গাঁঠিৰ ধন খৰচ কৰি সেই দলংখন গঢ়ি তুলিলে। এনেকুৱা বহুত উদাহৰণে আমাক প্ৰেৰণা দিয়ে জীৱনটো আগুৱাই যাবলৈ। আকৌ কৈছোঁ, ৰাইজে নখ জোকাৰিলে নৈ বয়, আৰু সকলো এক হ'লে সকলো সমস্যাৰ সমাধান উজু হয়। এনেকুৱা কথা আকৌ পাতি যাম আহি থকা সময়বোৰত। এতিয়ালৈ ইমানেই, ধন্যবাদ।